বলক আজি একেলগে এই মৰম লগা বুকেটো বনাওঁ প্ৰথমে এখন চাৰ্ট পেপাৰ ল'ব লাগিব আৰু তাক আমি 4 ভাগত ভাগ কৰি দিম ইয়াৰ পিছত সৰু সৰুকে ফোল্ড কৰি আমি বুকে এটা শেপ দি দিম ইয়াৰ পিছত আপোনালোকক যেনেকুৱা ৰঙৰ ফুল লাগে তেনেকুৱা কালাৰ এটা চুজ কৰি আপোনালোকে ট্ৰায়াঙ্গল এটা শেপ দি পেলাই ফুলটো কাটি ল'ব তেতিয়া সহজে হয় আসলতে তাৰ পিছত যিকোনো ডাৰ্ক কালাৰৰ পেপাৰ লৈ অকমান ৰাউন্ড এটা কৰি আমি ফুলটোৰ মাজত এনেকে লগাই দিম তেতিয়া মানে ফিনিশিংটো ভাল আহে আৰু ইয়াৰ পিছত ঠাৰি আৰু পাত সেইকেইটাও আমি এনেকে কাটি লগাই দিম আপোনালোকে আঠাও ইউজ কৰিব পাৰে বা বোথ সাইড টেপো ইউজ কৰিব পাৰে আৰু তাৰ পাছতে মোৰ ওচৰত যিহেতু পাইপ ক্লিনাৰ আছিলে সেইকেইটাৰ সহায়ত আমি এনেকৈ বৌ বনাই ললো আৰু এনেকৈ আমি আমাৰ স্কুলত যিমান কেইজন ষ্টুডেন্ট আছিলে সকলোলৈকে এটা এটাকে বনালো আৰু এই কামটো মই অকলে একদম কৰা নাই আমাৰ বাইদেউ ছাৰ গোটেই কেইজনে মোক খুব সহায় কৰিছে আপোনালোকৰ এই আইডিয়াটো আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে জনাবলৈ একদম নাপাহৰিব